হেল্ল' দোস্ত, আজি আমি গৈছোঁ এটা তামাম বিহু চাবলৈ, হেভি বিহু। কাৰণ আহি আছে কোন? জুবিন দা। আমাৰ বিহু শেষেই হোৱা নাই, তামাম বিহু হ'ব। আৰু লগভগ 30 কিলোমিটাৰ দূৰত বিহু চাবলৈ গৈছোঁ দেই। ইমান জোচ আমাৰ, নাচিম আৰু আজি। আৰু পাগল নাচ হ'ব, ভাল নাচো হ'ব। তো ভিডিঅ'টো এণ্ডত থাকিব, মজা লাগি যাব বিহুটো। লাইক কৰি যাব, এনজয়টো পাবই। আৰু জুবিন দাক বেয়া পোৱা চাগে নাই অসমত, ঠিক আছে। ভালেমান আছে আৰু একেই পৰিস্থিতি আৰু বাইকৰ লাইটতে প্ৰথম অপেনিং হয় আমাৰ, ঠিক আছে। তো ব'লক আৰম্ভ কৰোঁ আজি ভিডিঅ'টো। ব'লক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আৰু মজা। পাই গ'লোঁ এই মজা ষ্টেজ। প্ৰথমতে ইমান ধুনীয়া কৈছে। তো আগত চাওঁ, এয়া একদম অসমৰ প্ৰথম ডান্সে লগাই দিলে। বাহ, প্ৰথমতে এইবোৰ ডান্স, বাহ ধুনীয়া। তাতে পাওঁ ন, য'তে চেপন য'তে হ'লেও মোক পাবা, যাম মামে বাই। বহুত দিন পিছত লগ পাইছোঁ। লোকেল মানুহ না পেলে নাও না।
চেকআপ কৰি থাকে পলুৱাই লৈ গৈ ৰাতিপুৱা মুখ ধোৱাৰ পিছতে গম পাব ছোৱালী অৱস্থা কি হয় না আপোনাৰ ভাৱনা মেকআপ গুচি গ'লে লাগেহে গাঁৱলৈ আহিবা এবাৰ আমাৰ গাঁৱৰ ছোৱালী So friends, channel to like, share, subscribe কৰিব লাগে নে? ভাই চব বন্ধুসকল দেখিছা কি অৱস্থা দিন হ'লে চোৱা লাইটটো নোমোৱা নাই গম পাইছে আমি কিমান দূৰৰ পৰা আহিছোঁ আৰু চোৱা জেকেটটো লগালোঁ ঠাণ্ডা লাগি গ'ল পূৰা যোগান থাকে মোৰ ওচৰত একদম পূৰা জেকেটত ভৰ্তি থাকে একদম যিমান লাগে আৰু প্লেনিঙৰ লগত যাওঁতো চ' ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিবা ছাবস্ক্ৰাইব কৰি ল'ব যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ঘণ্টি বেলটো বজাই দিব কাৰণ চবতকৈ প্ৰথম ভিডিঅ'টো আপোনাৰ কাৰণে পাবৰ কাৰণে আৰু শ্বেয়াৰ কৰি দিব কমেণ্ট কৰিব কোনটো বস্তু চবতকৈ ভাল লাগিলে কোন স্ক্ৰিপ্ট চবতকৈ ভাল লাগিলে থেংক ইউ জয় হিন্দ জয় ভাৰত জয় আই অসম